Hello guys, welcome to my YouTube channel. আপোনালোকক মই মোৰ ফালৰ পৰা ফাকুৱা বহুত বেছি আছিলোঁ তাতে আপোনালোকৰ জীৱনটো সুখৰ হওক ৰঙীন হওক এই মোৰ ফালৰ পৰা কামনা কৰিলোঁ গোটেই অসমবাসী। এতিয়া আমি আমুক ঘৰৰ পৰা 4 কিলোমিটাৰ আঁতৰত গৰখীয়া মন্দিৰত ফাকুৱা পাতিছে, তালৈ বৰ্তমান গৈ আছে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিমান পাৰোঁ ফাকুৱা ভালকৈ দেখাবলৈ চেষ্টা কৰিম গৰখীয়া মন্দিৰত। বলক। হেল্ল' গাইজ, চাওক গাড়ী কিমান ভিৰ হৈছে গৰখীয়া থানৰ। আহি পালেহি গৰখীয়া মন্দিৰ থান পাই গ'লেহি। চ' কিমান ভক্ত সমাগম ঘটিছে চ' আপোনাক দেখাই দিছোঁ, বেক কেমেৰা কৰি গেটখন দেখাই দিছোঁ। চ' চক দেখিছেনে আপোনালোকে? চ' কিমান ভক্ত সমাগম ঘটিছে দাদা। চ' কিমান লাখ মানুহ হৈছে। ইমান ৰাইজ, কিমান ভক্ত সমাগম ঘটিছে গৰখীয়া মন্দিৰখনত। আপোনালোকে আহিবলৈ আহক, আহি চাব একবাৰ। শিৱসাগৰতে আছে গৰখীয়া মন্দিৰ। চাওক কিমান ভক্ত সমাগম ঘটিছে ইয়াত। হেল্ল' গাইজ, চাওক কিমান ডবল মেলা বহিছে ইয়াত। Side. So guys, কিমান ভক্ত সমাগম ঘটিছে ইয়াত। আপোনালোকৰ মন্দিৰটো দেখাই আছোঁ, জাষ্ট মেলাটো ঘূৰি লৈছোঁ অলপ। হেল্ল' গাইজ, আপোনালোকে দেখিবলৈ পাইছে গৰখীয়া মন্দিৰ কিমান উখল মাখল পৰিৱেশ এটা। চ' গাইজ, হেল্ল' গাইজ, চাই যাওক আপোনালোকে চাবলৈ চেষ্টা কৰক, একো স্কিপ নকৰে চাই যাওক কিমান ভক্ত সমাগম ঘটিছে। আপোনালোকে চাওক দাদা, চাওক মেলা কিমান। চাওক এয়া মোৰ ফ্ৰেণ্ড সীমান্ত বলক, এমআৰ সীমান্ত বলক। ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিবা। লগ পাই ভাল লাগিব চাবা দেই। হেল্ল' গাইজ, আপোনালোকক চব দেখাবলৈ চেষ্টা কৰি যাম। চাওক ব্ৰ, হেল্ল' গাইজ, চাওক কিমান ডাঙৰ মেলা বহিছে দেখিছে নাই। চাওক চাওক গাইজ, এই ব্ৰ। হেল্ল' গাইজ, আপোনাৰ দেখিবলৈ পাইছে। So guys, so hello guys, দেখিছে আপোনালোকে কিমান মানুহ দেখিছে নাই, কিমান ভক্ত সমাগম কৰিছে ইয়াত। মেলা কিমান ডাবল মেলা বহিছে ইয়াত। হেল্ল' গাইজ, আপোনালোকে চাই যাব, চব দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। চক কিমান মানুহ আছে। বলক আপোনালোকক মই মন্দিৰৰ ওচৰলৈ লৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকক মই মন্দিৰৰ ওচৰলৈ লৈ যাম, কিমান ভক্ত সমাগম আছে দেখাম আপোনালোকক। চাইড চাইড চক বলক ৰাইজ, মন্দিৰৰ মুখলৈ যাওঁ আমি। কিমান মানুহ সমাগম হৈছে, কিমান ভক্ত সমাগম হৈছে।
মোৰ লগৰ হয় কলেজৰ ফ্ৰেণ্ড ভালে আছা হেল্ল' গাইজ এতিয়া মোৰ লগৰ লগ পাইছোঁ চাওক এইপিনে হেল্ল' গাইজ ৰ'ব লাইটিং কৰিছোঁ হেল্ল' গাইজ মোৰ বাহঁত এইগৰাকী চাই লওক কিবা এটা কোৱা আকৌ কোৱা মোৰ বা হয় দেই এইগৰাকী লগ পাই ভাল লাগিলে অঁ হাই ব্ৰ কেনেকুৱা হাই ভালাই গাইজ মোৰ ফ্ৰেণ্ডছ লগ পাই গ'লোঁ চক ৰাইজ বাছ ষ্টপ তেলেঙা এইপিনে হাই হাই বলক আপোনালোকক মই মন্দিৰৰ ওচৰলৈ লৈ যাম ভক্ত সমাগম কৰিছে ইয়াত হেল্ল' গাইজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰে চাই যাওক সম্পূৰ্ণ দৃশ্যবিলাক দেখাবলৈ চেষ্টা কৰি যাম চক গাইজ মন্দিৰৰ পালেহি মই টেলেঙাটো বজাই লওঁ একবাৰ বজাই দিলোঁ আৰু দেই চক মন্দিৰৰ পৰিৱেশ চক চক ৰাইজ কিমান ভক্ত সমাগম হৈছে ইয়াত চক ৰাইজ হেল্ল' গাইজ এই মন্দিৰৰ ভিতৰৰ পৰিৱেশ চক আপোনালোকৰ সকলো দৃশ্য আপোনালোক দেখাই যাম চক ৰাইজ কিমান ভক্ত সমাগম হৈছে ইয়াত চক ৰাইজ হেল্ল' গাইজ চক মন্দিৰৰ ভিতৰৰ পৰিৱেশটো চাওক আপোনালোকে এইটো পুখুৰী মানে পুখুৰী এটা আছে ইয়াত চক ডাঙৰ কিমান বহুত ডাঙৰ পুখুৰী হয় এইটো চক এইটো গৰখীয়া মন্দিৰৰ পুখুৰী হয় বলক চক চক গাইজ কিমান ভক্ত সমাগম আছে চক ৰাইজ চক কিমান ৰাইজ কিমান মন্দিৰ হয় গৰখীয়া মন্দিৰ চক ৰাইজ চাকি জ্বলাইছে কিমান ভক্ত ব্ৰ কিমান ভক্ত আছে সকলোৱে নিজৰ নিজৰ চাকি বন্তি জ্বলাবৰ কাৰণে জ্বলাই আছে চবে কিমান ভক্ত হৈছে আপোনালোকে নিজে চব একবাৰ মই গোটেই পৰিৱেশটো দেখাম ভালকৈ হেল্ল' গাইজ আপোনালোকে চাই যাওক ভিডিঅ'টো চবে চাকি ধূনা জ্বলাই আছে হেল্ল' গাইজ দেখিছেনে আপোনালোকে কিমান ভক্তই নিজৰ মনোকামনা পূৰণ কৰিবৰ কাৰণে চাকি দিব আহিছে গোটেই ৰাউণ্ডটো দেখাই দিছোঁ ভালকৈ মন্দিৰো সকলোৱে নিজৰ মনোকামনা পূৰণ কৰিবৰ কাৰণে চাকি বন্তি জ্বলাই আছে এইপিনে কিমান মানুহ আছে কিমান ভক্ত हेलो गाइस जो कोका-कोला सेल्फी लाला बो सब गाइस किमान मेला करी
হেল্ল' গাইজ, আমি এতিয়া চাকি জ্বলাবলৈ গৈ আছোঁ। আপোনালোকক চাকি জ্বলোৱাটো দেখাই আছোঁ বলক। চাওক গাইজ, কিমান ভক্ত সমাগম হৈছে গৰখীয়া মন্দিৰ। আপোনালোকে আহিব, একবাৰ আহি চাব, আপোনালোকৰ মনৰ কামনা পূৰণ হ'ব। আহিব একবাৰ, শিৱসাগৰতে আছে। চাওক কিমান ভক্ত, চাৰিওফালে শাৰী শাৰীকৈ মেলা পাতিছে, মেলা বহিছে। এইপিনে চাওক, এনে মোৰ পাপুকা আছে, ইমান চাওক না কিমান ভিৰ হৈছে। প্ৰতি চাইডে মেলা মেলা মেলা, ভক্ত চাওক না কিমান ভক্ত। চাওক আপোনাৰ কি লাগিব, কি বস্তু লাগিব, প্ৰতিটো বস্তুৱে পাব আপুনি ইয়াত আহিলে মানে। এনে কাপোৰ বিকি আছে এইটো চাইডে, এইপিনে চাওক 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 না। আপোনালোকে ইয়াত আহক, আপোনাৰ মনৰ কামনা পূৰণ হ'ব। যিটো বস্তু লাগে সেইটোৱে পাব নিবৰ কাৰণে। মোৰ ফ্ৰেণ্ড লগ পাই গ'লোঁ, মোৰ লগৰ হয় ই, মোৰতো আমাৰ এবাৰ ওপৰ বাৰু, তেওঁ লগৰ নিচিনা হয়। কিবা এটা ক'লে ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট আৰু লাইক চাইক চব কৰি দিব আৰু থেংক ইউ, ল'ৰাটো অলপ সহায় কৰিব। থেংক ইউ, আগবাঢ়িব, লগ পাম আকৌ। হেল্ল' গাইজ, এতিয়া আমি চাকি যাব গৈ আছোঁ, লগত পাপুকা আছে, পাপুকা মই গৈ আছোঁ। আপোনালোকে ভক্ত চাওক, কিমান ভক্ত সমাগম কৰিছে ইয়াত। হেল্ল' গাইজ, চাই চাওক, দেখিছে নাই গাইজ, চাওক কেমেৰা ঢুকিব, ফকাছে কৰিব নোৱাৰিছে। হেল্ল' গাইজ, আপোনালোকে চাই যাব, এতিয়া চাওক মেলা চাওক। হেল্ল' গাইজ, এতিয়া মোৰ লগৰ ফ্ৰেণ্ড লগ পাই গ'লোঁ, কলেজৰ ফ্ৰেণ্ড অৰ্জুন। এইপিনে মোৰ অৰ্জুন আছে। হেল্ল' গাইজ, চাকি এখন লৈ লওঁ। দাদা ভক্ত কিমান সমাগমটো কেনেকুৱা? পূৰা ভিৰ হৈছে দাদা? ঠিক আছে দিয়ক। হেল্ল' গাইজ, চাকি তাকি লৈ হৈ গ'ল। এতিয়া আমি চাকি দিব আহি আছোঁ। মন্দিৰৰ ভাগ পাই গ'লেহি ধুনীয়াকৈ। চাকিখন ভালকৈ জ্বলাওঁ, মনৰ কামনা পূৰণ হ'ব কাৰণে। মানুহ চাওক নতুন নতুন ফুলে স্ফুটিত হৈ তাৰ কাপোৰ ভুকুৰাবিলাকে পখিলাবিলাকে ফুলৰ উঠাই এনে আনন্দৰে গুণগুণাই ঘূৰি ফুৰি বচাবৰ কাৰণে এই সকলোকে নিৰাপত্তা কৰি তাক ৰাখিলে আৰু কৃষ্ণ বৰুৱালৈ এই মথুৰা পৰোতে আৰু মথুৰা পৰোতে আহি নগৰৰ যোনটো ঘৰ ৰাজভৱন, এই ৰাজভৱনত বোলে সিহঁতে যুগৰ বোলে আহি সোমাল। হেল্ল' গাইজ, এতিয়া মই আহোঁতে দাদাহঁতক লগ পালোঁ। এইকেইজন দাদা, এইকেইজন হাই দাদা, ভালনে আপোনালোকক? অঁ
এই ভাইটি চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব দেই থেংক ইউ দাদা থেংক ইউ অ'কে